হেল্ল' গাইজ, তো কি খবৰ আপোনালোকৰ? পুনৰ চকা বজাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ গাইজ। আজি আছে মাৰ্চত আমাৰ প্ৰেক্টিকেল এক্সাম ছেকেণ্ড ইয়াৰ। তাৰপিছত তালৈ যাম, মানে প্ৰেক্টিকেল এক্সাম দিবলৈ যাওঁ। তাৰপিছত আকৌ লগৰখিনি যাব, লগৰ দুটা যাব আৰু আমি দুটা চাইকেলত যাম, বাকীখিনি বাইকত যাব। তো ভিডিঅ'টো বেছি প্ৰেক্টিকেল থাকি আহক, ভিডিঅ'টো আমি ষ্টাৰ্ট কৰি দিওঁ। যোৱা গেটখন এইফালৰ পৰা চামগুৰি পিনৰ পৰা আহিব পাৰে আৰু এইফালে বচুঘাট চাইডৰ পৰা আহিব পাৰে। আহিলে গেটখনেদি সোমাই গ'লে পাব আমাৰ ঘৰ। এতিয়া লগৰটোৰ লগলৈ গৈ থাকোঁ। এইটো ফেচটো দেখাই দিয়া, ফেচটো দেখাই দিয়া। এয়া চেহেৰাটো দেখিলে গম পাব বাৰু, পিকনিক গ্ৰুপত হয় নাই, পিকনিক খোৱা এইটো। আৰু চিবা দেখাই দিয়া ফেচটো। যদি চাই দেখি নাই পোৱা, লিংক ডেছক্ৰিপশ্যনত থাকিব, সেই ভিডিঅ'টো চাই ল'ব। আমি বাইকত ধুনীয়াকৈ গৈ আছোঁ বুলি কিবা এটা কমি নিকৰে মোৰ ডেছক্ৰিপশ্যনত দি দিম। চিবা দেই আহি তাক তাৰমানে ধুনীয়াকৈ গোটেইকেইটা চাইকেলত গৈ আছোঁ। আৰু এইখন আমাৰ তিতাবৰ ষ্টেডিয়াম। আমি তিতাবৰ ষ্টেডিয়ামত ধুনীয়াকৈ গৈ আছোঁ। টাউনেদি যোৱা নাই বাৰু, টাউনত ইমান ভিৰ ভাৰ আছে যে সেইকাৰণে মানে শ্বৰ্টকাট বনাইছোঁ আৰু। ভিডিঅ'টো চাই থাকক। আপোনালোকে ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব। যদি আপোনালোকে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আহুৰণ বুকুতে বাজি থকা জীৱন কি নাম ক'ব দে ইন্ট্ৰডিউচ শ্ৰীমন্ত শংকৰদেৱ এক্সাম দি ক্লিয়াৰ হৈ গ'ল। এতিয়া ধুনীয়াকৈ ঘৰলৈ যাম আৰু কিবা এটা খাই যাওঁ আগে হোটেলত। মই এক্সাম দি হৈ গ'ল। কিবা এটা কবি নেকি দে, এই আজি মোৰ বৰ ভাল লাগিছে। কি হ'ল? এক্সাম ভাল হ'ল কাৰণে? এক্সাম ভাল ধুনীয়া হ'ল। এক্সাম ক'বই নালাগে। কি হ'ল? কোৱা এটা কিবা এটা কথা এটা। শিখৰে এক মোক কোৱা কথা ক'ব পৰা নাই। যাওঁনে? আমাৰ চাইকেল উলিয়াই ল'লোঁ। MRS কলেজ ফাইনেলি এক্সাম দি ধুনীয়াকৈ ঘৰলৈ চাইকেলত গৈ আছোঁ আৰু। বাচি থবলৈ আগলৈ চিনাকি অচিনাকি কথাবোৰ সাঁচি থব
হ'বলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভূত গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন আমি আহি হোটেলত এতিয়া খাই পৰঠা খাবলৈ সোমাইছোঁ লগৰকেইটা এতিয়া পৰঠা খাই লওঁ খাই মেলি পিছত লগ পাই আছোঁ পৰঠা আমি খাই লওঁ খা দেই আমাৰ তিতাবৰ চাৰিআলি এই চাইড যোৰহাট যাব পাৰি এইফালে মৰিয়নি এফালে কচুকা চাইড পাৰিব পাৰি আৰু এইফালে যাব পাৰি তিতাবৰ হস্পিটেল খাই মেলি আৰামত ধুনীয়াকৈ গৈ আছোঁ ভিডিঅ'টো চাই থাকক এক্সাম দি আহি এতিয়া ধুনীয়াকৈ হোটেলত খানা পিনা খাই লৈ এয়া লগত আৰু এইকেইটা ধুনীয়াকৈ গৈ আছোঁ ইমানো পইচা পাতি নাই আমি বাইকত যাবলৈ সেইকাৰণে গোটেইকেইটা চাইকেলতে গৈছোঁ খাই মানুহ দুখীয়া মানুহ সেইকাৰণে চাইকেলতে যাবলগীয়া হৈছে আৰু ধুনীয়াকৈ ঘৰলৈ গৈ আছোঁ একদম ধুনীয়াকৈ চুলিটো কাটি ল'লোঁ এতিয়া ইয়াত শিখৰ মিলাই আছে খামৰ চুলিটো কাটি ল'লোঁ তাৰ ধুনীয়াকৈ ঘৰলৈ গৈ থাকোঁ আকৌ এতিয়া চুলি তুলি কাটি আহি পালোহি ঘৰ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইমানতে সামৰণি কম দিছোঁ ভিডিঅ'টো কেনেকুৱা পালে যদি চাই ভাল পালে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব যিসকল নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তেন্তে লগ পাম এটা নতুন ভিডিঅ' লৈ তেতিয়া টাটা বাই বাই